লাল মিক্সাৰৰ ভিডিঅ'বোৰ চাই থাকিবলৈ কেতিয়াও মিছ নকৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। অসমখন হ'ব নেকি কাহানী বা ইতিহাস, খিলঞ্জীয়া হ'ব নেকি কাহানী বা ইতিহাস, সোণৰ অসম বিচৰা শ্বহীদৰ ত্যাগ হ'ব নেকি কাহানী বা ইতিহাস। অসমখন হ'ব নেকি ইতিহাস, খিলঞ্জীয়া হ'ব নেকি ইতিহাস। অসমখন হ'ব নেকি ইতিহাস, খিলঞ্জীয়া হ'ব নেকি ইতিহাস। সীমান্তত আছে কেনা আছে গৈ জগাটো এতিয়া, সীমান্তত আছে কেনা আছে গৈ জগাটো এতিয়া, সোণৰ অসম বিচৰা শ্বহীদৰ ত্যাগ হ'ব নেকি আজি ইতিহাস। অসমখন হ'ব নেকি ইতিহাস। শংকৰ মাধৱে গঢ়া অসমীয়া জাতি, জ্যোতি বিষ্ণুৰ সপোন হ'বনে পূৰণ, জ্যোতি বিষ্ণুৰ সপোন হ'বনে পূৰণ। এই অসম চুক্তি হ'বনে পূৰণ, স্বজাতিৰ মুক্তি বিচৰা বহুতে জাল দেখা আজি নাই নাই, আছে দূৰৰ পৰাই চাই, বহুতে জাল দেখা আজি নাই নাই, সেই আত্মাই বিনাই। অসমখন হ'ব নেকি ইতিহাস, অসমখন হ'ব নেকি ইতিহাস। নিবনুৱা সন্ত্ৰাসবাদ আৰু ভাষা সংস্কৃতি, খহনীয়া বানপানীৰ হ'বনে ইতি, খহনীয়া বানপানীৰ হ'বনে ইতি। বিজতৰীয়া হ'বলৈ কোনেও নিদিবি, খিলঞ্জীয়াৰ ভাষা সংস্কৃতি। অসমীৰ মান ৰাখিম আমি বন্তি জ্বলাই, অসমীৰ মান ৰাখিমেই আমি আইৰ চৰণ ধুৱাই। অসমখন হ'ব নেকি ইতিহাস, খিলঞ্জীয়া হ'ব নেকি ইতিহাস। অসমখন হ'ব নেকি ইতিহাস, খিলঞ্জীয়া হ'ব নেকি ইতিহাস। সীমান্তত আছে কেনা আছে গৈ জগাটো এতিয়া, সীমান্তত আছে কেনা আছে গৈ জগাটো এতিয়া, সোণৰ অসম বিচৰা শ্বহীদৰ ত্যাগ হ'ব নেকি আজি ইতিহাস।
অসমখন হ'ব নেকি ইতিহাস, অসমখন হ'ব নেকি ইতিহাস।